গ্লাস মিলাইল দেখা পাই নাই পিছফালের দেখা পাই নাই হ্যাঁ গাড়ি আহিলে দেখা পাই মিলাই নাই খানাপাৰা আহি পালে না খানাপাৰা আহি তললৈ যা বাসবিলাক বহুত বেয়া বাসবিলাক নিজেবিলাক খানাপাৰা আহি পালোঁ আৰু চিধা বল মই শ্ব'ৰুমত যাম তাৰপিছতে শ্ব'ৰুমৰ পৰা আহি এনেকৈ সোমাব লাগিব চিধা চিধা
মাজৰফালে অঁ চিধা বল চিধা মানে কি দিবি হা
ওলাই যাম ক'লে দেখুন আপোনালোকে দেখিবলৈ পাইছে লাইফ জেকেট হয় এইবিলাক বাইচেঞ্চৰ লাইচেঞ্চ নাই হয়নে গতিকে এইবিলাক দিছে লাইফ জেকেট বঢ়িয়া কাৰণ যিকোনো মুহূৰ্ততে অঘটন ঘটিব পাৰে তো ঠিকে আছে সেফটিৰ কাৰণে দিছে ধুনীয়া আছে না বতৰটো ধুনীয়া এই ওপৰত আছে মন্দিৰ আছে কেনেকুৱা লাগিলে জগা চাই কিনি ভাল লাগিছে না একদম ভাল লাগিছে একদম বঢ়িয়া না বহুত বহুত ভাল লাগিল না জগা চাব অহা হৈ গ'ল হয় না আৰু আছে বোলে মন্দিৰ আছে দৌল গোবিন্দ মন্দিৰ এইফালে চাব যাব লাগিব এই আমাৰ বাইদেউহঁতৰ ঘৰত আহি বঢ়িয়া জেগা চোৱা হ'ল মইতো আহি থাকোঁ প্ৰায়ভাগ কিন্তু আমাৰ এয়া নতুন মানুহ লৈ আহিছোঁ ককাই হয় বহুত ধুনীয়া লাগিছে না সেই তাতে ঘূৰিম গ'লে পাৰে এই দেখিছে ৰ'পৱে গৈ পাব এই দেখিছে না এই তাতে উঠিব পাৰে ৰ'পৱে এয়া আপোনালোকে দেখা পাইছে দলং বনাই আছে সুন্দৰ দলং বনাই আছে
মেইন পেনেলটো ইয়াতে আছে মানে চলোৱাটো ইয়াতে হয়নে এইটো উঠাই দিব লাগিব এইটো শৰ্টকাট ৰাস্তা এইফালে আমি আহিব লাগিব বহুত দূৰ ঘূৰি আহিব এতিয়া তেলো বাচিলে টাইমো বাচিব তেনেকৈ এইটো ৰ'পৱে হয় তাতে ঘূৰিব পাৰে এই যে ন তাৰ দি ৰ'পৱে ঢৌবিলাক কেনেকুৱা না ইয়াতে পৰিলে আৰু ক'ত বাচিব মানুহ হে একবাৰ এক্সিডেণ্ট হৈছিল না ইয়াতে ডাঙৰ এই খুন্দা মাৰি দিছিলে দলঙত তাতে সেই দলং বনাই আছিল যে তাতেই খুন্দা মাৰি এনেকুৱা গাড়ী নহয় এইবিলাক জাহাজ এইবিলাক সৰু সুৰা গুদগুদি নাথাকে নেকি গাঁৱত চব মানুহ পৰি গ'ল কোনোবা এই এনেকৈ ক'ৰবাত ধৰি কিনি বাচি গ'ল এই দলঙৰ ৰেলিংবিলাক যে আছে বনাই আছে যে তাতে ধৰি কিনি বাচি গ'ল কোনোবা পানীতে পৰি গ'ল কোনোবাটো এই এনেকৈ মাজত আহি গৈছে সাঁতুৰি আছে জানা মানুহ না এইটো পোৱালি লৈ কিনি ইমান সৰু বাচ্চা লৈ আচৰিত কিন্তু ইমান মাজত এনেকৈ মাজত কোনো বচোৱা নাই তাক সি নিজে সাঁতুৰি লাষ্টত গাড়ী আহিছে বহুত লেট হৈ গ'ল সি মানে সাঁতুৰি হ'লেও পোৱালিও বাচিলে মাকো বাচিলে জানা মানেতো আমিতো নাজানো না এইবিলাক লৈ কিনি বাচিব লাগিব এইবিলাক তেতিয়া জেকেটো নাই একো নাই এইবিলাক গাড়ী জেকেট নাই তাৰপিছতে বন্ধ কৰি দিলে এইটো চৰকাৰে
এইবিলাক এতিয়া জাহাজ দি দিছে ডাঙৰ ডাঙৰ। এইবিলাক ইঞ্জিন কিবা হৈ গ'লে জেগাত ৰৈ থাকিব, একো নহয়। এইবোৰতো তলত সোমাই নাযায়। নহয়, কিছুমান মানে ইঞ্জিন বেয়া হৈ গ'লে ৰৈ যাব গাড়ী, জেগাতে ৰৈ যাব, তলত আৰু সোমাই নাযায় না। তাতে আৰু কি ইঞ্জিন বেয়া হৈ গ'লে, তেল নাইকিয়া হৈ গ'লে চেচ। ৰ'পৱে সেইটো দেখিছ, ৰ'পৱে হয়, এইটো ৰ'পৱে। তাতে উঠিবৰ কাৰণে বহুত মন আছিলে, টাইম নহ'ব না। মানে অফিচ বন্ধ হৈ যাব। তোৰ কি কি বস্তু ল'ব লাগে অফিচত? আধাৰ কাৰ্ড আৰু ID কাৰ্ড লৈ ল'লে হৈ গ'ল না। বেলেগ এইটো উঠিব আহিব লাগিব এইবিলাক। একদম ডাইৰেক্ট লৈ যাব। তাতে মন্দিৰ আছে, এফালেদি দৌল গোবিন্দ মন্দিৰ যাব পাৰে। এতিয়া গৈ কিনে তাতে ৰ'ব। এইবিলাক মাজে সময়ে এইবিলাক জেগাতো ঘূৰিব লাগে, ভাল লাগে। এইবিলাকৰ ফটো একো ইমান মোবাইলত এনেকুৱা ভালে আছেনে? ভারতে একটা মাছ মজা খাই আসলে। রোদত খাবো পিছত দি দিম দোকান। और एक बार चलेगी এই আছা ৰ'পৱে দেখা দি মানুহ যাব এনেকা। সেইয়া দেখিবলৈ পাইছে আপোনালোকে ৰ'পৱে টাইম হ'লে আহিব লাগিব চাবলৈ, আপোনালোকক দেখুৱাব লাগিব। এইটো দেখা পাইছেনে আপোনালোকে, মাছত আছে, ৰৈ আছে।
এয়া বাইদেউহঁতৰ ঘৰত আহি পালোঁ দুইজনে। অঁ এয়া এতিয়া গাহৰিৰ লগত খাম এসাঁজ। অঁ এইফালে পুৰা ফেন লগাই হাৱা লৈ আছে। পুৰা গৰম গৰম লাগিছে বোলে। কেনেকুৱা অনুভৱ কেনেকুৱা চলাই কিনে গাড়ী ভাল লাগিছে? জেগাবিলাকো চাই ভাল লাগিছে। ঠিক আছে, পিছত লগ পাম বাৰু।